নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছোঁ। মই বহুত দিন ভিডিঅ' দিয়া নাই, গতিকে ভাবিলোঁ আমি ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা পিকনিক যাম, চিলনী যাম। গতিকে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ব্লগটো শেষলৈকে চাই যাব। আৰু এয়া মই চাহৰ ফ্লাস্ক আৰু ব্ৰেড, কল লগতে জাম লৈ ল'লোঁ। মানে ব্ৰেকফাষ্টৰ কাৰণে মোক দায়িত্ব দিয়া হৈছিল, গতিকে এইখিনি জল্দি লৈ ইউনিভাৰ্চিটি পালোঁগৈ। মৰ্ণিং আৰু জল্দি ওলাই আহি গ'লোঁ। এতিয়া ৰাতিপুৱা 6:30 বাজিছে, আমি যাবলৈ ৰেডি আৰু পূৰা। সেয়া পপি আৰু বাকী চব তাত আছে। ৰাইজ ওলাইছোঁ। এয়া চাওক, আমাৰ সুন্দৰীকেইজনী পূৰা সাজি কাচি ৰেডি। যিহেতু নগাঁৱৰ পৰা চিলনীজান অলপ দূৰ হয়, সেইবাবে আমি গাড়ীৰ ভিতৰতে ব্ৰেকফাষ্টটো সকলোৱে কৰি ল'লোঁ। আৰু আমি চিলনীজান পোৱাৰ পিছত আমি প্ৰথমতে ৰন্ধা ঠাইডোখৰ ঠিক কৰি ল'লোঁ। তাৰপিছত সকলোৱে একেলগে বহি মিলিজুলি আমি শাক পাচলি কাটিবলৈ ষ্টাৰ্ট কৰিলোঁ। সিফালে ৰেডি হৈ আছে আৰু আমি ফটো উঠাত ব্যস্ত। চব ফটো উঠি মেলি তাৰপিছত খানা খাম। পিকনিক আহিছোঁ যেতিয়া ফটো মেইন, হয় নাই? এয়া চাওক চিলনীজানৰ সৌন্দৰ্য কিমান যে ধুনীয়া, চাৰিওফালে পাহাৰ আৰু গছ গছনিৰে ভৰা। মোৰ কিন্তু বহুত ভাল লাগিলে। আপোনালোকে যদি পিকনিক আহিব খোজে নিশ্চয় এই ঠাইডোখৰলৈ আহিব, বহুত ধুনীয়া হয়। এয়া আমাৰ ৰাইজসকল পানীৰ মাজে মাজে। চব শিলৰ মাজে মাজে এতিয়া পানীত চবেই নামি লৈছোঁ। পিছল কিন্তু আপোনালোক যদি আহে ভালকৈ সাৱধানে আহিব দেই। আমাৰ ইয়াত 3-4টামান পৰিলে। সেয়া আমাৰ ছাৰ ৰ'ব গৈ আছে। এয়া ছাৰ আমাৰ বিভাগৰ ছাৰ পাৰ্থ ছাৰ কৈ দিয়ক মোৰ ইউটিউব চেনেলটোলৈ কিবা এটা। হেল্ল', মুখামণিয়ে ইউটিউব কৰি থাকে, বিৰাট ধুনীয়াকৈ চাই ভাল লাগে। আপোনালোকেও ছাবস্ক্ৰাইব কৰিব। আমি আজি শিলনীত আছোঁ, কাৰ্বি আংলং আৰু নেচাৰেলি প্লেচটো বিৰাট ধুনীয়া। আপোনালোকে আহিব পাৰে, ৱেল মেইনটেইন, চাফা চিকুণ। থেংক ইউ ছাৰ, ধন্যবাদ। আপোনালোকে আহিব যেনেকৈ আমি আহিছোঁ, বহুত ধুনীয়া হয় প্লেচটো, চাই ভাল পাব। বিভাগৰ মেম শাহিন জাফ্ৰী মেম। এয়া ৰাইচ বনাইছে, সংযুক্তা চান্দিলৈ চিন্ময় নাথ। কি কৰি আছা তোমালোকে? ধুনীয়াকৈ বনাবি, বেয়া হ'লে তহঁতকে দিম। আমাক জেগা এটাত লৈ গৈ আছে। ক'ত লৈ গৈছে? আমি ওপৰত গৈ আছোঁ। ওপৰত গ'লে পূৰা ভিউটো ভালকৈ দেখা পাব। ওপৰৰ পৰা মানে তলৰ পূৰা ভিউ, চিলনী নদীৰ যি সৌন্দৰ্য, সেই আমি ওপৰৰ পৰা ভালকৈ চাব পাৰিম। গতিকে ব'লক, ইমান ডাঙৰ শিল। ৱাও, গছৰ শিপা ইমান ডাঙৰকৈ শিলটোৰ মাজেৰে ওলাই আহিছে। সঁচাকৈ চিলনী বহুত ধুনীয়া হয়। আপোনালোক আহিব যদি আপোনালোকেও নেচাৰক ভাল পায়, দেন আপোনালোকে চিলনী আহিব পাৰে। পিকনিকৰ কাৰণে এটা বেষ্ট প্লেচ হয়, বহুত ধুনীয়া প্লেচ। জেগাটো চাওক, এইটো
কিমান ধুনীয়া পানীখিনি, একেবাৰে গা ধুই দিওঁ লাগিছে, কিন্তু উপায় নাই। আমি জল্দি গৈ আছোঁ, আমাৰ খানা ৰেডি হ'ল, গতিকে আমাক মাতিছে, সেইবাবে গৈছোঁ। আৰু এয়া চাওক, আমি অহাৰ পাছৰ পৰা কিমান যে মানুহ আহিলে। পিকনিক প্লেচটো চাৰিওফালে কেৱল মানুহ, ষ্টুডেণ্টবোৰ আহিছে বিশেষকৈ। খকুৱা পাৰ্টি খানা পূৰা ষ্টাৰ্ট কৰি দিলে আমি নোহোৱাকৈ। সেইটো জিলমিল খকুৱা। চিকেন লেগ পিচ কোনটো চাওঁ, আপোনালোকে খাই লওক। আৰু আমাক সৰহকৈ দিবলৈ কৈছোঁ। অঁ, সেইটো কাৰণে আমি আমাক সৰহকৈ দিব লাগে, খাই লওক, পাছত খাম। আৰু অন্তিম পৰ্যায় পিকনিকৰ। এই সময়খিনি সঁচাকৈ বহুত মূল্যৱান, আৰু এই দিনটোৰ স্মৃতিখিনিতো দ্বিতীয় দিন ঘূৰি নাহে। সেইবাবে মই এনেদৰে কেমেৰাত আমাৰ ধুনীয়া সময়খিনি আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। ছাৰ মেম সকলোৱে আমি একেলগে বহি খোৱা আৰম্ভ কৰিলোঁ। অ'কে যা। ফাইনেলি শেষত চবেই খাই কৰি একেলগে বস্তু উঠাই আমি পুনৰ নগাঁৱলৈ যাত্ৰা কৰিলোঁ। আৰু ৰাস্তাত মানে শিলভাটা নামে এটুকুৰ ঠাইত আমি এনেদৰে ৰখি এখন গ্ৰুপ ফটো তুলি ল'লোঁ।